আজি বহুত নম্বৰ তোমাৰ ফাংচন চাই বিৰাট ভাল লাগিলে পুৰণা পুৰণা গান কিছুমান আহিলে আই ৰিয়েলি বিকেম নষ্টালজিক স্মৃতি ৰোমন্থনৰ এটা সুন্দৰ সুযোগ দিলা আজি চ' আই এম ৰিয়েলি থেংকফুল টু ইউ আৰু অসমীয়া চিনেমা আপোনালোকে আটাই জানে পাঠশালা আজি এনেকুৱা এখন জেগা এনেকুৱা এখন ঠাই পাঠশালাৰ কাৰণে আচলতে আজি থিয়েটাৰ আজি যিটো স্থান পাইছেগে লোৱাৰ আছামৰ কাৰণে থিয়েটাৰ চলি আছে লোৱাৰ আছামৰ কাৰণে একচুৱেলি আমি আটাই এই কথা ভালকৈ জানো আৰু বিশেষকৈ পাঠশালা মই ইয়াতে বহুত দিন থাকি ৰিহাৰ্চেল কৰি গৈছোঁ আবাহনত আছিলোঁ যি বছৰ এটা বিৰাট সুন্দৰ অভিজ্ঞতা আৰু আপোনালোক আটাইৰে লগত মোৰ এটা ইমান মধুৰ আৰু ইমান সুন্দৰ সম্পৰ্ক যে জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰ আগতে এইবাৰ থিয়েটাৰৰ ছিজন ষ্টাৰ্ট হোৱাৰ আগতেই মোৰ সৌভাগ্য আপোনালোকৰ মাজলৈ ৰঘুপতি মই লৈ আহিছোঁ মোৰ লগত মোৰ টীমটো আছে ৰূপসজ্জা বিজেতা পাটগিৰি আছে আমাৰ মাজত ইমান লাজ কৰিব নালাগে আহিলে হ'ল লাজে 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 অনুমতি দিয়ে গৈ কাষতে বহিম কি নাম দি মাতিম ৰঘুপতি এয়া বিজেতা আপোনালোকে ইয়াৰেই জীয়ৰী গতিকে আপোনালোকে আটাইৰে ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ ৰঘুপতিৰ কাৰণে আৰু এটা কথা জনাবলৈ পাই আপোনালোকক অতি সুখী হৈছোঁ মই যে আমি কেইদিনমান আগতে আপোনালোকে গম পায় যে জুবিনৰ মঞ্চতে আমি অডিঅ'টো ৰিলিজ কৰিছিলোঁ ৰোমান্টিক গানটোৰ আৰু আজি কি বুলি কয় গৰম গৰম বুলি কয় ন গৰম গৰমকৈ আমি আজি গানটো ৰেডি কৰি আনিছোঁ ইউটিউবত এভেইলেবল হ'ব পৰহিৰ পৰা কিন্তু আপোনালোকৰ কাৰণে আজিয়ে মঞ্চত আমি ডিছপ্লে কৰিম আমাৰ ৰোমান্টিক গানটো গতিকে অসমৰ প্ৰথম আপোনালোকে আৰু হাতেল লাগে তাতে পাঠশালা Yes. Enough to roar. গতিকে জুবিনৰ এটা গান দীপলিনা গাইছে জুবিনে গাইছে গতিকে এতিয়া মই জুবিনকে ৰিকুৱেষ্ট কৰোঁ জুবিন তুমিয়ে কৈ দিয়া ভাই ন অপেনিং কৰি দিলোঁ এতিয়া বজাই দিলে হ'ল বজাই দিম এনিৱে আমি আপোনালোকৰ ওচৰত আজি প্ৰথম আমি গানটো ৰেডি কৰি লৈ আহিছোঁ ফাৰ্ষ্ট পাঠশালা ৰাইজে দেখা পাব গানটো আপোনালোকে আশীৰ্বাদ কৰিব এবাৰ চলাই দিয়ক প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ চবে অকল পাঠশালা নহয় গোটেই অসমে দেখা পাব ৰঘুপতিৰ প্ৰথম গান ৰিলিজ ইন পাঠশালা উইথ ৰবি শৰ্মা এণ্ড জুবিন গাৰ্গ এণ্ড অল দ্য আদাৰ্ছ থেংক ইউ ভেৰি মাছ পুনৰবাৰ আপোনালোকৰ ওচৰত আকৌ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান সুন্দৰকৈ সহায় জনালে আশীৰ্বাদ কৰিব আৰু আমি বহুত ভাল ভাল ছবি কৰি গৈ থাকিম জুবিনো বহুত দিনৰ পৰা লাগি আছে আজি এইখন মাৰ্কেট যে আছে ছবিৰ কাৰণে যে বজাৰখন আছে এই বজাৰটো আছে বুলি প্ৰথম প্ৰমাণ কৰিলে জুবিনে চ' আই এম থেংকফুল টু হিম জুবিনৰ ছবিয়ে বজাৰখন আছে বুলি প্ৰমাণ কৰে আৰু বহুত ভাল ভাল ছবি আহি আছে এতিয়া স্লাম বুক আহিব ৰঘুপতি আহিব ৰাঘৱ আহিব জুবিনৰ আকৌ ছবি কৰিব ৰৈ ৰৈ বিনালে আহিব যোদ্ধা আহিব আৰু বহুত ভাল ভাল ছবি আহি আছে আপোনালোকে আপোনালোকৰ আশীৰ্বাদ দিব আমাক আমি যাতে আৰু ভাল ভাল কাম কৰি আপোনালোকক দেখুৱাই যাব পাৰোঁ পুনৰবাৰ এই মঞ্চৰ পৰা আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ মোৰ গোটেই টীমটোৰ হৈ আপোনালোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জুবিনলৈ বহুত বহুত মৰম আজি জুবিন আৰু মই যি প্ৰতিজ্ঞা লৈছোঁ যে আমি একেলগে সকলো ছবিৰ প্ৰমোশ্যন কৰিম গৰিমা আজি দুদিনমান আগতে আমি ৰঙালীত শ্ব' এটা কৰিলোঁ গৰিমাৰ ডিজাইন গৰিমাৰ ডিজাইনৰ শ্ব' এটা কৰিলোঁ আৰু শ্ব' ষ্টপাৰ জুবিন আৰু মই আচ্ছা মই গ'লোঁ তালৈ গৈ মোৰ কৰিবলগীয়াখিনি কৰিলোঁ যাওঁতে ডিজাইনাৰক লগত লৈ যাব লাগে জুবিনে গৰিমাক নধৰে ভাই মই বোলো তাৰ নিজৰ ঘৈণীয়েক কাৰণে সি ডিজাইনাৰগৰাকীক ধৰিও নিনিয়ে গ'ল তালৈ নিজে নিজে গৈ নাচি মেলি উঠিলে আহোঁতে সি মাত চাত দি থাকোঁতে আমি গুচি আহিলোঁ জুবিন তাৰ পৰা ঘূৰি দেখিছোঁ যে এইফালে কোনো নাই তাৰ পৰা আকৌ পিছে পিছে আহি ওলাইছে গতিকে সেই চিম্পল মানুহজনে হৈছে জুবিন গাৰ্গ ধৰ্মপত্নী
জুবিনক সহ্য কৰি থকাটো টান কিন্তু এনেই চাব গ'লে এনিৱে হি ইজ এ গোল্ডেন হাৰ্ট মেন থেংক ইউ ছ' মাছ গৰিমা বহুত ছাপোৰ্ট কৰিছে মোক তেওঁ হেল্প কৰি আছে জুবিনক তাৰতো টিকি পাবলৈ টান মোক জুবিনক কণ্টেক্ট কৰিব লাগিলে মই গৰিমাকে কণ্টেক্ট কৰোঁ তেনেকৈ কণ্টেক্ট কৰি আহি পাওঁ চ' থেংক ইউ ছ' মাছ গৰিমা ওৱান্স এগেইন আৰু পুনৰবাৰ আপোনালোক আটাইকে আকৌ মঞ্চ এৰি দিছোঁ জুবিন গাৰ্গক আপোনালোকে এনজয় কৰক জুবিনৰ গান থেংক ইউ ছ' মাছ তাৰ আগতে এটা সৰু কথা কওঁ ৰবি অকল ভাল এক্টৰে নহয় ৰবি কিন্তু ভাল ছিংগাৰো আৰু খুব ভাল ছেক্সফোনো বজায় এইমাত্ৰ জুবিনে মই তাকে কথা পাতিছোঁ যে ৰবিয়ে এটা কলি আমাৰ বিহু মঞ্চত নিশ্চয় গাব পাৰে পাঠশালাবাসীৰ কাৰণে আৰু আমাৰ ফিমেল ছিংগাৰ কেইগৰাকী তোমাক লগ পাবলৈ একদম বিৰাট টাইটেল চংটোকে গাই দিয়া অকণমান আৰু আমাৰ ফিমেল ছিংগাৰ কেইগৰাকী কিন্তু বেক ষ্টেজত অধীৰ আগ্ৰহেৰে ৰৈ আছে তোমাক লগ পাবৰ কাৰণে মই জুবিন মঞ্চত থাকোঁতে মই গান গোৱাৰ ধৃষ্টতা কৰিব নোৱাৰোঁ মই ক্ষমা বিচাৰিছোঁ তাৰ কাৰণে গৰিমাৰ ওচৰতো ক্ষমা বিচাৰিছোঁ সেই দৃষ্টতা মই নকৰোঁ কিন্তু মই এবাৰ জুবিনক উল্টা ৰিকুৱেষ্ট কৰিম যে আমাৰ এই যিটো গান তাৰ এটা লাইন অন্তত জুবিনে মঞ্চত গাই দিয়ক লাইভ ধুনীয়া চিনেমা হ'ব একো নাই আমি গানটো আৰু এবাৰ চাই লওঁ তাতে মোক আমি এনেই মোক দুবাৰ কৈছে এবাৰ কৈছে বোলে অকণমান ৰাফ হ'ল বোলে গানটো গোৱাটো মই অকণমান ৰক ফিল এটা পালোঁ অকণমান ৰাফ তাৰপিছত ৰবিয়ে ক'লে বোলে নাই নাই আৰু ৰোমেণ্টিক লাগে বোলে জুবিনৰ ওপৰত নাই ৰোমেণ্টিক ভইচ আৰু মই মোৰ প্ৰথম ছবিৰ পৰাই জুবিনে মোক কণ্ঠ দিছে এইটো ক্ষেত্ৰত মই হিয়া দিয়া নিয়াৰ পৰাই গতিকে মোক জুবিনৰ গান এটা লাগে আৰু মই জেদ ধৰিছিলোঁ মোক লাগিব আৰু যেনেকৈ নহওক মই ল'লোঁ আল্টিমেটলি সেইটো ক্ষেত্ৰত মই জিকিলোঁ থেংক ইউ ইট ৱাজ বিউটিফুল ৱৰ্কিং উইথ ইউ এণ্ড ৰবি ইজ মাই গুড ফ্ৰেণ্ড ৰবি আচলতে মোতকৈ আগতে গৰিমাক বেছি পাইছে কটন কলেজত মোক পিছত পাইছে চিনেমা ইণ্ডাষ্ট্ৰীত চ' বাট উই আৰ গুড ফ্ৰেণ্ডছ উই চিল আউট আমি মই পাপন আমি একেলগে বহিছিলোঁ আড্ডা মাৰিছিলোঁ এই ছেক্সফোন বজায় এইটো কোনো নাজানে এতিয়া বজোৱা নাই পিছে প্ৰেক্টিচ নাই কাৰণ ল'ৰা পোৱালীকেইটাই হাত আঙুলি ভৰাই দিয়ে বজাই থাকোঁতে মাজত না ঠিক আছে অকণমান প্ৰেক্টিচ ৰাখিলেই হ'ল মাজে মাজে আকৌ বহিম আমি এনিৱে আমি আৰু এবাৰ চাওঁ গানটো ৰঘুপতি ফৰ ইউ কামিং টু ইউ থেংক ইউ জুবিন দাকটো আমি চবেই লগেই পাইছোঁ কিন্তু কথাটো কি হয় তেওঁলোকৰ ঘনিষ্ঠ মোৰ বাৰ লগতো ভাল যথেষ্ট নিজৰ বা মোৰ তেখেত গতিকে মাজতে এটা কি হৈছিলে ফেচবুকত বা এনেকৈ এটা মোৰ নিজৰ ফটোখন লগাই যিকোনো এটা ভুৱা প্ৰফাইল কিছুমানে যি টি কথা কৈ আছিলে হয়তো সেইটো হ'ব পাৰে এতিয়া গৈ চাওঁ কি হয় এতিয়া কি কৰিম এতিয়া ন্যায় পাওক আৰু সকলোৱে ভালকৈ তদন্ত ভালকৈ হওক নাই মই তেওঁলোকৰ লগত ইমান চিনাকি নাই আৰু দাদা ভালে আছে নে বছ ইমানেই চাওক বহুত কথা ওলাই আছে কিন্তু ৰৈ আছোঁ তদন্তৰ শেষ পৰ্যায়লৈকে সেইটো বিষয়েনো কেনেকৈ ক'ম এতিয়া আমি আচলতে কোনেও ক'ব নোৱাৰে এইটো তেওঁলোকে ভালকৈ চৰকাৰে তেওঁলোকে উচিত সিদ্ধান্তটো লওক চাওক চালি জাৰি চাওক সকলো কোনো মানুহ যাতে সাৰি নাযায় সিমানেই জুবিন দাকটো আমি চবেই লগেই পাইছোঁ কিন্তু কথাটো কি হয় তেওঁলোকৰ ঘনিষ্ঠ মোৰ বাৰ লগতো ভাল যথেষ্ট নিজৰ বা মোৰ তেখেত গতিকে মাজতে এটা কি হৈছিলে ফেচবুকত বা এনেকৈ এটা মোৰ নিজৰ ফটোখন লগাই যিকোনো এটা ভুৱা প্ৰফাইল কিছুমানে যি টি কথা কৈ আছিলে হয়তো সেইটো হ'ব পাৰে এতিয়া গৈ চাওঁ কি হয় এতিয়া কি কৰিম এতিয়া ন্যায় পাওক আৰু সকলোৱে ভালকৈ তদন্ত ভালকৈ হওক নাই মই তেওঁলোকৰ লগত ইমান চিনাকি নাই আৰু দাদা ভালে আছে নে বছ ইমানেই চাওক বহুত কথা ওলাই আছে কিন্তু ৰৈ আছোঁ তদন্তৰ শেষ পৰ্যায়লৈকে সেইটো বিষয়েনো কেনেকৈ ক'ম এতিয়া আমি আচলতে কোনেও ক'ব নোৱাৰে এইটো তেওঁলোকে ভালকৈ চৰকাৰে তেওঁলোকে উচিত সিদ্ধান্তটো লওক চাওক চালি জাৰি চাওক সকলো কোনো মানুহ যাতে সাৰি নাযায় সিমানেই জুবিন দাকটো আমি চবেই লগেই পাইছোঁ কিন্তু কথাটো কি হয় তেওঁলোকৰ ঘনিষ্ঠ মোৰ বাৰ লগতো ভাল যথেষ্ট নিজৰ বা মোৰ তেখেত গতিকে মাজতে এটা কি হৈছিলে ফেচবুকত বা এনেকৈ এটা মোৰ নিজৰ ফটোখন লগাই যিকোনো এটা ভুৱা প্ৰফাইল কিছুমানে যি টি কথা কৈ আছিলে হয়তো সেইটো হ'ব পাৰে এতিয়া গৈ চাওঁ কি হয় এতিয়া কি কৰিম এতিয়া ন্যায় পাওক আৰু
সকলোৱে ভালকৈ তদন্ত ভালকৈ হওক। নাই, মই তেওঁলোকৰ লগত ইমান চিনাকি নাই আৰু দাদা ভালে আছে নে বছ ইমানেই। চাওক, বহুত কথা ওলাই আছে, কিন্তু ৰৈ আছোঁ তদন্তৰ শেষ পৰ্যায়লৈকে। সেইটো বিষয়েনো কেনেকৈ ক'ম এতিয়া আমি, আচলতে কোনেও ক'ব নোৱাৰে এইটো। তেওঁলোকে ভালকৈ চৰকাৰে তেওঁলোকে উচিত সিদ্ধান্তটো লওক, চাওক, চালি জাৰি চাওক সকলো, কোনো মানুহ যাতে হাৰি নাযায়, সিমানেই। জুবিন দাকতো আমি চবেই লগেই পাইছোঁ, কিন্তু কথাটো কি হয়, তেওঁলোকৰ ঘনিষ্ঠ মোৰ বাৰ লগতো ভাল যথেষ্ট, নিজৰ বা মোৰ তেখেত। গতিকে মাজতে এটা কি হৈছিলে, ফেচবুকত বা এনেকৈ এটা মোৰ নিজৰ ফটোখন লগাই যিকোনো এটা ভুৱা প্ৰফাইল কিছুমানে যি টি কথা কৈ আছিলে, হয়তো সেইটো হ'ব পাৰে। এতিয়া গৈ চাওঁ কি হয়। এতিয়া কি কৰিম, এতিয়া ন্যায় পাওক আৰু সকলোৱে ভালকৈ তদন্ত ভালকৈ হওক। নাই, মই তেওঁলোকৰ লগত ইমান চিনাকি নাই আৰু দাদা ভালে আছে নে বছ ইমানেই। চাওক, বহুত কথা ওলাই আছে, কিন্তু ৰৈ আছোঁ তদন্তৰ শেষ পৰ্যায়লৈকে। সেইটো বিষয়েনো কেনেকৈ ক'ম এতিয়া আমি, আচলতে কোনেও ক'ব নোৱাৰে এইটো। তেওঁলোকে ভালকৈ চৰকাৰে তেওঁলোকে উচিত সিদ্ধান্তটো লওক, চাওক, চালি জাৰি চাওক সকলো, কোনো মানুহ যাতে হাৰি নাযায়, সিমানেই।